ইউটিউব চেনেল এক্সাম কিউ আছামৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ কিছুমান সাধাৰণ জ্ঞান বিজ্ঞানৰ প্ৰশ্ন উত্তৰ। আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। কুৱেশ্যন নম্বৰ 1, একতাৰ প্ৰতিমূৰ্তি ষ্টেচু অফ ইউনিটি নিৰ্মাণ কৰা হৈছে। 4টা অপশ্যন দিয়া আছে। অপশ্যন এ যমুনা নদীৰ পাৰত, অপশ্যন বি নৰ্মদা নদীৰ পাৰত, অপশ্যন চি গংগা নদীৰ পাৰত আৰু অপশ্যন ডি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নৰ্মদা নদীৰ পাৰত। কুৱেশ্যন নম্বৰ 2, ভাৰতবৰ্ষত লোকপিয়ল আৰম্ভ হয়। 4টা অপশ্যন দিয়া আছে। 1872, বি 1881, চি 1890, ডি 1891। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1872। কুৱেশ্যন নম্বৰ 3, দ্য প্লেনড ইকনমি অফ ইণ্ডিয়া গ্ৰন্থৰ ৰচক। 4টা অপশ্যন আছে। অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি জৱাহৰলাল নেহেৰু, অপশ্যন চি এন ৰয়, অপশ্যন ডি এম বিশ্বেশ্বৰায়া। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি এম বিশ্বেশ্বৰায়া। কুৱেশ্যন নম্বৰ 4, ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন এনৰেগা গ্ৰহণ কৰা হৈছিল। 4টা অপশ্যন আছে। অপশ্যন এ 2001 চন, অপশ্যন বি 2005 চন, অপশ্যন চি 2006 চন, অপশ্যন ডি 2009 চন। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2005 চন। কুৱেশ্যন নম্বৰ 5, প্ৰথম ঘূৰণীয়া মেজ মিলৰ সভাপতিজন। 4টা অপশ্যন আছে। অপশ্যন এ ৰাণী এলিজাবেথ, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি লৰ্ড মৌলে, অপশ্যন ডি ৰামছে মেকডোনাল্ড। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰামছে মেকডোনাল্ড। কুৱেশ্যন নম্বৰ 6, লোকসভাৰ অধ্যক্ষক নিৰ্বাচিত কৰে। অপশ্যন এ প্ৰধানমন্ত্ৰীয়ে, অপশ্যন বি ৰাষ্ট্ৰপতিয়ে, অপশ্যন চি লোকসভাৰ সদস্যসকলে, অপশ্যন ডি ৰাজ্যসভাৰ সদস্যসকলে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লোকসভাৰ সদস্যসকলে। কুৱেশ্যন নম্বৰ 7, ভাৰতীয় সংবিধানৰ অন্তৰ্গত মৌলিক কৰ্তব্যৰ সংখ্যা। অপশ্যন এ 10, অপশ্যন বি 11, অপশ্যন চি 12, অপশ্যন ডি 13। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 11। কুৱেশ্যন নম্বৰ 8, ভাৰতীয় মহাকাশ সংস্থা ISR স্থাপিত হৈছিল। অপশ্যন এ 1969, অপশ্যন বি 1970, অপশ্যন চি 1972, অপশ্যন ডি 1973। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1979। কুৱেশ্যন নম্বৰ 9, ভূপাল গেছ দুৰ্ঘটনাত নিৰ্গত হোৱা বিষাক্ত গেছবিধ। অপশ্যন এ অজন, অপশ্যন বি কাৰ্বন ডাই অক্সাইড, অপশ্যন চি মিথেন, অপশ্যন ডি মিথাইল আইচোচাইনেট। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মিথাইল আইচোচাইনেট। কুৱেশ্যন নম্বৰ 10, ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম। 4টা অপশ্যন দিয়া আছে। অপশ্যন এ কয়কোগ্ৰাফ, অপশ্যন বি চিস্মোগ্ৰাফ, অপশ্যন চি এনিমোমিটাৰ, অপশ্যন ডি এমিটাৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চিস্মোগ্ৰাফ। কুৱেশ্যন নম্বৰ 11, হৰপ্পা সভ্যতাৰ আৱিষ্কাৰ হৈছিল। অপশ্যন এ 1921, অপশ্যন বি 1922, অপশ্যন চি 1821, অপশ্যন ডি 1822। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1921। কুৱেশ্যন নম্বৰ 12, মৌৰ্য বংশৰ শেষৰজন ৰজা আছিল। অপশ্যন এ অশোক, অপশ্যন বি কুনাল, অপশ্যন চি বৃহদ্ৰথ, অপশ্যন ডি জাহাংগীৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি
বৃহদ্ৰথ। Question number 13. আহোম ৰাজবংশৰ শেষৰজন ৰজা আছিল? অপশ্যন এ চন্দ্ৰকান্ত সিংহ, অপশ্যন বি পুৰন্দৰ সিংহ, অপশ্যন চি গৌৰীনাথ সিংহ, অপশ্যন ডি উদয়াদিত্য সিংহ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পুৰন্দৰ সিংহ। Question number 4. দাস বংশৰ প্ৰতিষ্ঠাপক আছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ কুতুবুদ্দিন আইবাক, অপশ্যন বি আলাউদ্দিন খিলজি, অপশ্যন চি ইলতুৎমিছ, অপশ্যন ডি ইব্ৰাহিম লোডি। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কুতুবুদ্দিন আইবাক। এতিয়া আমি শেষৰটো প্ৰশ্নলৈ আহিছোঁ। Question number 15. পৃথিৱীৰ নিচেই কাষতে থকা বায়ুমণ্ডলৰ তৰফটো হৈছে? অপশ্যন এ টপস্ফিয়াৰ, অপশ্যন বি ষ্ট্ৰেটস্ফিয়াৰ, অপশ্যন চি মেছস্ফিয়াৰ, অপশ্যন ডি আয়নস্ফিয়াৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ টপস্ফিয়াৰ।